হেল্ল' এভৰিৱান, আজি আমি চিলেবাছৰ মতে আহি উপনীত হৈছোঁ চন্দত। গতিকে চন্দ কাক বোলে মই দি থৈছোঁ। চন্দ দুই প্ৰকাৰ, মিত্ৰাক্ষৰ আৰু অমিত্ৰাক্ষৰ চন্দ। মিত্ৰাক্ষৰ চন্দ চমুকৈ জানিবলৈ হ'লে যি চন্দৰ শেষৰ আখৰটো মিল থাকে তাকে মিত্ৰাক্ষৰ চন্দ বোলে। যেনে এইটো চাওকচোন, নিচিনো তোমাক ক'ত আছা প্ৰভু, আমি অতি সৰু ল'ৰা, চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৈৰ পৰা। ইয়াত ল'ৰাটোত কি হৈছে, এইটো মিল আছে আৰু পৰাটোতো মিল আছে, সেইটো হৈছে মিত্ৰাক্ষৰ চন্দ। আকৌ মিত্ৰাক্ষৰ চন্দৰ কেইবাটাও ভাগ আছে, তাৰ ভিতৰত হৈছে ত্ৰিপদী চন্দ। ইয়াত কি হয় তিনিটা থাকে। ৰাতিৰ ধেমালি জোনৰ নিফুট, হাঁহিৰে থৈছে সানি, পুৱাৰ হেঙুলি বেলিটিলৈ চাই এটুপি চকুৰ পানী। তিনিটা আছে প্ৰতিটো চৰণত, সেইটো হৈছে ত্ৰিপদী চন্দ। ত্ৰিপদী চন্দৰ ভাগ হৈছে দুলৰী চন্দ, ছবি আৰু লেচাৰী। এই দুলৰীটোৰ ওপৰত খুব কুৱেশ্যন আহে CTETত, গতিকে এইটো চাব। দুলৰী চন্দত কি হয়, 6+6+8 নিচিনো তোমাক ক'ত আছা প্ৰভু। এইটো চাওকচোন, নিচিনো তোমাক, ইয়াত কেইটা আছে, 1 2 3 4 5 6টা। আৰু এইটো চাওকচোন, 1 2 3 4 5 6 ছটা আছে। আৰু এই লাইনটোত কেইটা আখৰ আছে, 8টা আছে। চাবচোন, 1 2 3 4 5 6 7 8, সেইটো সেইকাৰণে দিয়া হৈ আছে 6+6+8। আপোনালোকে এই ফৰ্মুলাটো মনত ৰাখিলেও আপোনালোকে এইটো কি চন্দ হয় উলিয়াব। চন্দ ছবিটোতো কি হয়, ফৰ্মুলাটো 8+8+10। ইয়াত কি হৈছে, এই লাইনটোত কিমান আছে, 8টা আছে। আজি শেষ জীৱনলৈকে আছে 8টা, 1 2 3 4 5 6 7 8। আকৌ ইয়াতো আছে 8টা, আৰু তলৰ লাইনটোত কেইটা আছে, তলৰ লাইনটোত আছে 10টা। সপ্ত শিখা উঠিছে উজলি, ইয়াত আছে 10টা। তেনেকৈ ইয়াতো 8টা আছে, ইয়াতো 8টা আছে, আৰু এই লাইনটোত আছে 10টা। তাৰপিছত আহিলে লেচাৰী চন্দ। লেচাৰী চন্দটো একেই, 10+10+14, ইয়াত 10টা আছে আৰু ইয়াত 10টা আছে, আৰু তলৰটোত আখৰ আছে কেইটা, 14টা আছে। এইটো চাওকচোন, 1 2 3 4 5 6 7 8 9 10 11 12 13 14। এইটো আৰু হ'ব লাগিছিলে 14 হয়, 14টা আছে। এই ফৰ্মুলাকেইটা মনত ৰাখিলেও আপোনালোকে গম পাব এইটো কি চন্দ হয়। লেচাৰী চন্দটো আগতে কুৱেশ্যন আহিছে। তাৰপিছতে আহিলে অমিত্ৰাক্ষৰ চন্দ। অমিত্ৰাক্ষৰ চন্দ পংক্তিবোৰৰ শেষৰ আখৰটো কি হয়, মিল নাথাকে, সেইটো। কুশমালা চন্দটো আছিলে, এইটো থাকি গৈছিলে। ইয়াত কি হৈছে, ইয়াত চৰণ আছে 4টা, 1 2 3 4টা। ইয়াত চৰণৰ সংখ্যা 4, আৰু ইয়াত প্ৰতিটো শাৰীতে কেইটাকৈ আছে, 6টাকৈ আছে। 1 2 3 4 5 6। ইয়াতো তেনেকৈ 6টা আছে, ইয়াতো 6টা আছে, ইয়াতো 6টা আছে। আৰু এইটো আমি দেখিলে গম পাম যে এইটো এটা কি হয়, কুসুমলা চন্দ। এইটো গুণমালাৰ পৰা তুলি দিয়া হৈছে।